Hi guys, welcome back to my YouTube channel আৰু আজি সকলোকে এটা নতুন ভিডিঅ স্বাগতম জনাইছো আৰু বলক আজি ভিডিঅটো আৰম্ভ কৰো মানে গাইস ইতান স্কুলক ওলালো আৰু স্কুলৰ পৰা আহি আপোনালোক বাকিখিনি দেখুৱাইছো ভিডিঅটো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকিব স্কুলৰ পৰা আহোতে গাইস ডাইৰেক্ট মানে 3টা 3:30 মান বাজি যায় আপোনালোক তাৰ পিছত গোটেইখিনি আজি ভিডিঅটো চাই থাকিব আপোনালোক দেখুৱাইছো বঢ়িয়াকৈ মানে ঘৰত আহিলো গাইস আহি কিনে ইতান মানে ভাতটো খাই লও ভাতটো খাই কিনে আপোনালোক দেখুৱাইছো আৰু গাইস বঢ়িয়াকৈ মানে ভাতটো খোৱা হ'ল খোৱা কিনে গাইস এটা মানে বস্তু আনিছে এইটো গাইস চাওগে কি আম একদম মানে গাইস পুৰা ৰঙা আম তো গাইস পুৰা মানে আপোনালোক যদি খাই আহিব একদম গাইস চাওক এই কি ৰঙা বঙা আৰু আছে গাইস আম মানে তাকে ভাবিলো আজি আপোনালোক বঢ়িয়াকৈ আমটো খাই দিলো মানে গাইস একদম পুৰা বঢ়িয়া আম আছিল মানে দেউতাই কোনোবাৰ পৰা আনিছিল সেইটো কাৰণে মানে ঘৰত আজি চালা পচলা কৰিলে আৰু সেইকাৰণে আপোনালোকক ভাবিলো দেখুৱাই দিম আৰু গাইস কিন্তু বঢ়িয়া হৈছে একদম মজা আৰু যিহেতুকে গাইস মানে একদম বতৰটো মানে একদম গোটেই কলা মলা কৰি দিছিল অলপ আগতে আমি মানে স্কুলত থাকোঁতে একদম তামান বতাহ বৰষুণ দিছিল বোলে আৰু সেইটো কাৰণে একদম মানে গোটেই পানী হৈ গৈছে চোতালত আৰু গাইস মোৰ চাইকেলখন মানে একদম পুৰা স্কুলত ছিকি গৈছিল চাওক একদম অৱস্থা মানে অলপ চাফা হৈছে গাইস খালি একদম মানে প্ৰব্লেম হৈছে অলপ ইয়াতে মানে সিটটো এইটো অলপ বেয়া হৈছে বাকি একো নাই অলপ ভাল কৰিব আছে সেইখিনিয়ে গাইস কালি একদম গুটটোই মানে স্কুটিটো পেলাই দিওঁতে গাইস মানে একদম বেগটো চাওক একদম ভাজ লাগি গ'ল আৰু ইয়াত অলপ স্কেচ পৰিছে আৰু গাইস এইটো স্কেচটো চাওক মানে একদম বেয়াকে স্কেচ পৰি গ'ল স্কুটিখনত আৰু অলপ ফে কৰিব লাগিব একদম মানে ফাদাৰে গাইস একদম যদি গাইস জাৰ্চি কৰো সেইটো কাৰণে ফাদাৰে ৰ'দ লাগিব নহ'লে স্কুটি মানে ষ্টেণ্ডত পুৰা একদম ইনকে মাৰি দিলে স্কুটি ভাগি দিব স্কুটিটো ভাল কৰিব লাগিল মানে অলপ আৰু পইচা গব মানে একদম স্কেচটো মাৰি আনিব লাগিব সেইটো কাৰণে অলপ বেছি নহয় 500 মানে 600 মান যাব আৰু সেইটো কাৰণে একদম মানে গোটেই স্কুলটো গাইস মানে স্কুটিটো একদম গোটেই ভাল কৰি আনিছিল আৰু গাইস খালি পেলাই দিলে মোৰ চেনেলটোৰ নামটো গাইস একদম মানে ঘৰত আৰ্টিং কৰি একদম মই ওপৰত মানে লিখি থৈ দিছো চাওক জুমনজিত জি ভ্লগছ তো গাইস কেনে লাগিছে কমেন্ট কৰিব এতিয়া মানে অলপ বাটত ওলাই যাওঁ আড্ডা দিব মানে অলপ তিনিআলি ৰাস্তাত দেখি যাওঁ চাই দিব গাইস ইয়াত মানে পলাইনত দেখি আহিলো আৰু গাইস এইটো আমাৰ মানে একদম হেৰিটো তামাম লাম্বা কিন্তু গাইস ইয়াৰ পৰা মানে অলপ চিন নাপায় গাইস এইখিনি একদম এইটো আমাৰ ৰাস্তা আৰু এইটো হাইস্কুলত যোৱা ৰাস্তা আৰু গাইস মানে বঢ়িয়াকৈ ৰাস্তাত আহি গ'লো ইয়াৰ মানে একদম গোটেই একদম মানে আমাৰ মেইন ৰাস্তাটো হয় আজি খুব গাড়ী কম সেইটো কাৰণে আহিলো আপোনালোক দেখুৱাবলৈ বঢ়িয়া মানে আৰু বঢ়িয়াকৈ মানে গাইস তিনিআলিৰ পৰা আহিলো মানে গাইস কালি একদম তিনিআলিত চকত মানে একদম হেৰি MBI বহিছিলে তো গাইস মানে বহুতক ধৰিলি মানে গাইস যাই হেলমেট যোনে গাইস হেলমেট পিন্ধা নাছিল সেইকেইজন মানে আৰু লাইচেন্স নহয় মানে গাইস মই গৈছিলো তিনিআলিত কালি একদম মানে গোটেই যিমান চলি আছে গাইস কাৰোৱে লাইচেন্স নাই তো গাইস ভাইয়াক আপোনালোক কৈছো এটা ভিডিঅ'তে লাইচেন্স কেইখন বনাই ল'ব আৰু হেলমেটটো পিন্ধিব গাইস দুৰ্গতি নহয় আৰু বঢ়িয়াকৈ মানে গাইস একদম বিল্ডিঙত আহি গ'লো তো গাইস তলত মানে পুৰা গৰম সেইটো কাৰণে বিল্ডিঙত আহি গ'লো ওপৰত ইয়াতে মানে গাইস অলপ ঠাণ্ডা আৰু গাইস আপোনালোক ছাতৰ ওপৰত যাই দেখুৱাইছো আৰু গাইস ঘৰটো মানে বহুত অলপ আছে আৰু কাম মানে ক্লিয়াৰ হৈছেই তো গাইস আমাৰ মানে বৰদেউতাৰ ঘৰ একদম মানে গাইস ইয়াত ইটা চিটা পেলাই থৈছে একদম গোটেই গাইস মানে মিস্ত্ৰীখন মাতা নাই বোধহয় সেইটো কাৰণে গোটেই কাম হোৱা নাই আপোনাক ৰুম এটা দেখুৱাই দি আছো গাইস তাৰ পৰা একদম হেকলৈ তো গাইস এইটো পাকঘৰ তো গাইস মানে যি কি নহওক মানে গোটেই মানে একদম বিল্ডিংটো মজা মানে গাইস একদম পুৰা ভাল লগা গৈছে আৰু আপোনালোক ইতেন ছাতত যায় আপোনালোক দেখুৱাইছো তলত মানে একদম গাইস ছাতৰ ওপৰত আহি গ'লো আৰু গাইস ইয়াৰ পৰা চাওক ইয়াত মানে আকৌ দিয়া নাই ইয়াৰ পৰা গাইস চাওক ইয়াৰ পৰা যদি মানুহ পৰে একদম মানে ডাইৰেক্ট সেটেল আৰু ইতেন বঢ়িয়াকৈ ওপৰত আহি গ'লো এইখিনিয়ে মানে একদম আৰু গাইস এই হ'ল ওপৰ খণ্ড তো গাইস কেনে লাগিছে ক'ব ইয়াতো মানে গাইস বঢ়িয়া খালি অলপ মানে ৰ'দটো অলপ বেছিকে দিয়ে ইয়াত তো সেইটো কাৰণে আহিব মানে ইচ্ছা নাযায় তো গাইস মানে ইতান হোৱাৰ কথা 5টা 6টা বজাত মানে একদম বঢ়িয়া ইয়াত এইখিনি জেগাত বঢ়িয়া মানে একদম ঠাণ্ডা পৰি যায়
আৰু গাইজ আপোনালোকক এটা কথা কওঁ, আমি য'ত মানে আগতে ভলীবলটো খেলিছিলোঁ তাত খেলিছিলোঁ। তো গাইজ আমি মানে তাতে এতিয়া নেখেলা ভলীবলটো, অলপ বেলেগ জেগাত পাতিছোঁ। মানে আমাক কমিটিৰ মানুহে গালি পাৰিলে, সেইটোৰ কাৰণে আমি ডিছপেনচাৰীত পাতি দিলোঁ। তো গাইজ আপোনালোকক এটা ভিডিঅ'ত দেখুৱাইছোঁ, ভিডিঅ'টো চাই লওক। যিহেতুকে আপোনালোকক এটা ভ্লগ দিওঁ আজি, তো গাইজ সেইটো কাৰণে আপোনালোকক আজি এটা ভিডিঅ' বনাই দিলোঁ। আৰু আজি ভিডিঅ'টো বেছি লাম্বা নকৰোঁ, এইখিনিয়ে। আৰু সকলোকে নেক্সট ভিডিঅ'ত লগ পাম। আজি ভিডিঅ'টো এইখিনিয়ে। আজিলৈ বাই বাই।